এয়া গাইছ, আজি ৰাতিৰ ভাত সাজ খাবলৈ ওলাইছোঁ। এয়া ঘৰৰ চাউল, শিলিগুৰিৰ পৰা অনা, আৰু এয়া মাংস। মই মানে মাংস হ'লে মাংসই খাওঁ, দালি ভাজি হ'লে বেয়া পাওঁ, মাছ হ'লে মাছেই খাওঁ। বেলেগ আইটেম কৰিলে মানে পাহৰি যাওঁ খাবলৈ। বিশেষ একো নাই, খাই ভালেই পাওঁ কিন্তু পাহৰি যাওঁ। সেইকাৰণে মই লোৱা নাই। তেতিয়াহ'লে মই এতিয়া খাওঁ। বহুত জ্বলা হৈছে। তামোল খাই খাই জিভাটো ডাঠ হৈ গৈছে যে, জলকীয়া অলপতে জ্বলে লাগে।
তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিল। ভাল পালে লাইক কৰি দিব,